নমস্কাৰ বন্ধুসকল, অসম পুলিচৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকে কি ডকুমেণ্ট লগত লৈ যাব লাগিব আৰু যদি এইকেইখন ডকুমেণ্টছ আপুনি নিনিয়ে হয়তো আপুনি ইণ্টাৰভিউ দিবলৈ নোৱাৰিব পাৰে। গতিকে সকলোবোৰ মই আজি এইটো ভিডিঅ'ত ক'ম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপুনি মোবাইল বা কম্পিউটাৰৰ পৰা যিখন এডমিট ওলাইছে সেইখন লৈ যাব লাগিব। 2 নম্বৰতে আপুনি আইডি প্ৰুফৰ বাবে ভোটাৰ আইডি, আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপোৰ্ট বা কলেজ আইডি কাৰ্ড লৈ যাব লাগিব। 3 নম্বৰতে আপুনি PRC বা ডোমিচিয়েল চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত আপুনি যদি এবিধ অনলাইন কৰিছে তেতিয়াহ'লে মেট্ৰিকৰ সকলোবোৰ ডকুমেণ্টছ লৈ যাব। যদি ইউবিধ অনলাইন কৰিছে তেতিয়াহ'লে হাই ছেকেণ্ডাৰীৰ সকলোবোৰ ডকুমেণ্ট লৈ যাব। 6 নম্বৰতে যদি আপুনি ST, SC বা OBC হয় সেই কাষ্ট চাৰ্টিফিকেটবোৰ লৈ যাব। তাৰপিছত আপুনি স্পৰ্ট চাৰ্টিফিকেট লৈ যাব, মানে খেলৰ যদি কিবা চাৰ্টিফিকেট আছে সেইবোৰ লৈ যাব। 8 নম্বৰত লৈ যাব আপোনাৰ যদি কিবা ডিপ্ল'মা চাৰ্টিফিকেট আছে সেইবোৰ লৈ যাব। 9 নম্বৰত আপুনি যদি ITI কৰিছে তেনেহ'লে ITIৰ সকলোবোৰ ডকুমেণ্ট আপুনি লৈ যাব।